বাইহাটা চাৰিআলি গুৰেশ্বৰ ৰামগাঁও নাগৰিজুলি গড়কাপ্তানি পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক। ঠায়ে ঠায়ে পথটোত সৃষ্টি হোৱা বৃহৎ দ-গাঁতৰ ফলত সময়ে সময়ে বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উল্লেখ্য যে এই পথটোৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰায় সোৱাগপুৰস্থিত নিজ গৃহলৈ অহাৰ লগতে ৰঙিয়া বিধানসভা সমষ্টি হেতুকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই প্ৰায়ে সমষ্টিলৈ এই পথটোৰে অহা যোৱা কৰে। কিন্তু পৰিতাপৰ কথা যে কোনো এজন জনপ্ৰতিনিধিয়ে পথটি মেৰামতিৰ বাবে গুৰুত্ব প্ৰদান কৰা দেখা নাই। বাইহাটা চাৰিআলি গুৰেশ্বৰ হৈ পৰ্যটনস্থলী বগামাটিলৈ যোৱা মূল পথটি বিশেষকৈ প্ৰতিদিনে ডাম্পাৰ চলাচলৰ বাবে অতি কম সময়ত পথটি শোচনীয় হোৱা বুলি দাবী স্থানীয় ৰাইজৰ। পথটোৰ শোচনীয় অৱস্থাৰ ফলত পথটোৰে অহা যোৱা কৰা স্কুল কলেজৰ শিক্ষাৰ্থী, কণ কণ শিশু, ৰোগী ইত্যাদিৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ চৰকাৰলৈ অনুৰোধ, অতি সোনকালে পথটি মেৰামতি কৰি ৰাইজক জমৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰক। আজি আমি এই ৰাস্তাটোৰ বিষয়ে বিশেষকৈ আমি এটা কথা ক'ব বিচাৰোঁ, আমাৰ বিভাগীয় যিবিলাক মন্ত্ৰী MLA আছে তেওঁলোকক এটা কথাই কাণ চোৱাব বিচাৰোঁ, তেওঁলোকে এই ৰাস্তাটোৰে নহাকৈ নাথাকে। আজি বিশ্বজিৎ দৈমাৰীৰ ঘৰ ইয়াৰ অলপমান আগতে, ৰণেন দৈমাৰীৰ ঘৰ অলপ আগত, আনফালে ভৱেশ কলিতা আমাৰ ইয়াৰ স্থানীয় বিধায়ক, ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত তেখেতৰ ঘৰ। তেখেতে এইফালে গোটেইকেইটাই এইফালে অহা যোৱা কৰে, কিন্তু ৰাস্তাটোৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাটোৰ প্ৰতি তেওঁলোকৰ চকু কাণ নাই। তেওঁলোকে কিন্তু ভোটৰ সময়ত ধুনীয়াকৈ আহি জনসাধাৰণক প্ৰতিশ্ৰুতি দিব। আৰু এইখন চৰকাৰ আমি যি দেখিছোঁ এতিয়া কেৱল প্ৰতিশ্ৰুতিৰ টোপোলাহে ৰাইজৰ ওচৰত বিলাই, তাত বাহিৰে ৰাইজৰ দুৰ্দশাৰ কাৰণে তেওঁলোকে মাতো নামাতে আৰু ৰাইজৰ দুৰ্দশাৰ কাৰণে তেওঁলোকে চিন্তাও নকৰে। আজি এই ৰাস্তাটোৰে অলপ আগত বগামাটি বুলি কয় জেগাখিনি, বগামাটিত এখন আমাৰ পিকনিক প্লেচ আছে। এই পিকনিক প্লেচত এই সময়ত যথেষ্ট গাড়ী মটৰ এইফালে অহা যোৱা কৰে। আনফালে এই গাড়ী মটৰবিলাক স্থানীয় ঠিক সময়ত সেইখিনি জেগা নাপায়। আৰু আনফালে যদি আমি লক্ষ্য কৰোঁ, বেমাৰী আজাৰীবিলাক যদি আমি এই ৰাস্তাটোৰে নিব লগা হওঁ, তেতিয়া সময়মতে আমি মেডিকেল কেতিয়াও নাপাওঁ। গতিকে এই আটাইবিলাক কথাৰ কাৰণে চিন্তা কৰি আজি আমি চৰকাৰক জনাবলৈ বাধ্য হৈছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটোৰ এটা চিন্তা কৰি আমাৰ ৰাইজৰ দুৰ্দশা যাতে মষিমূৰ কৰে, তাৰ কাৰণে আজি আমি নিউজ চেনেলৰ জৰিয়তে আমি আপোনালোকক চৰকাৰক জনাব বিচাৰিছোঁ।